এয়া সব কঁঠাল কঁঠাল কলেজ গেটখন এখন নতুনকৈ বনোৱা হৈছে আগতে আমাৰ এনেকুৱা নাছিলে গেটখন নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া মই গৈ আছোঁ নিমাতী ঘাটলৈ আচলতে সাডেন প্লেন এটা হ'ল মোৰ লগত যাব পাপু মই এতিয়া পাপুৰ ঘৰলৈ মানে পাপুৰ ওচৰলৈ গৈ আছোঁ আৰু এটা ঘৰ নাপাওঁগৈ তাৰপিছত যাম আমি নিমাতী ঘাট আৰু নিমাতী ঘাটত বোলে বেলি অস্ত যোৱা মানে ছানছেটটো খুব সুন্দৰ দেখায় গতিকে ভাবিলোঁ আপোনালোককো লগতে লওঁ আৰু এটা সৰু এটা ভিডিঅ' বনাই দিওঁ সেইবাবে বিশেষ একো নাই গতিকে লগতে থাকক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আচলতে বহুত গৰম আৰু গৰমত দিনটো ঘৰত সোমাই আছোঁ তাৰপিছত ভাবিলোঁ অলপ ওলাই আহোঁ এইটো হ'ল পাপুহঁতৰ ঘৰলৈ যোৱাৰ ৰাস্তাটো বহুত ভাল লাগে ৰাস্তাটো খালী দুইফালে পথাৰ আছে দেখিছে পামগৈ পাপু মই পালোহি পাপুৰ ঘৰ পোৱাহি নাই মানে মই পালোহি পাপুৰ ঘৰৰ ওচৰ আৰু আপোনালোকক এইটো হৈছে পাপু আৰু মই দেখুৱাইছোঁ পাপুৱে মোলৈ কঁঠাল থৈ দিছে এয়া চব কঁঠাল এয়া পাপুৱে কঁঠাল আনিছে মোৰ কাৰণে আৰু পাপুৱে কঁঠাল থ'ব এতিয়া ডিকিত বহুত ডাঙৰ কঁঠাল দিছে দুটা কঁঠাল দিছে বোলে দুটা কঁঠাল দিছে এতিয়া আমি যাম দুটা আৰু পামগৈ বেলিপাৰা দেখিল নাই দেখুৱা এতিয়া বেলিপাৰা তই কেলৈ যাওঁ নাযাওঁ অফিচৰ ঘৰলৈ যাওঁ নি অহাৰ কাৰণে মানে আমি ভিতৰুৱা পাক দি পেলাই আহিব লগা হৈছে এইখন লেহেটীয়া গাঁও বুলি কয় আমি গৈ আছোঁ আচলতে বহুত ৰাস্তা আছে কিন্তু এইটো ৰাস্তাই আমি গৈছোঁ আৰু গৈছোঁ আমি ছানছেট চাবলৈ ইয়াত আহিগৈ তিনিআলি আৰু আমি গৈ আছোঁ বাহনা ৰাস্তাইদি আচ্ছা এতিয়া আমি আহি পাইছোঁহি বাহনা কলেজ মই পঢ়া কলেজখন মই এইখন কলেজতে পঢ়িছিলোঁ আপোনালোকক দেখুৱাম এইখন বাহনা কলেজ পাপু মোবাইলটো অকণ দেখাই দিওঁ বাহনা কলেজ গেটখন এখন নতুনকৈ বনোৱা হৈছে আগতে আমাৰ এনেকুৱা নাছিলে গেটখন এদিন আহিম দিয়ক সময় পালে কেতিয়াবা আপোনালোকক দেখুৱামহি আমি গৈ আছোঁ আচলতে বহুত সুন্দৰ পৰিৱেশৰ মাজত সুন্দৰ পৰিৱেশ নহয় ইমান প্ৰাকৃতিক ধুনীয়া দৃশ্য বতৰটো আজি যিটো বতৰ গৰম আছিলে সেই বতৰটো মানে বহুত ঠাণ্ডা এতিয়া অনুভৱ কৰিছোঁ এখন থানা বা এইখন থানাখন হ'ল ৰংদৈ থানা ন আৰু এইখন বুধা দলং পুলিচ চেকিং হৈ আছে পুলিচে আজিকালি চেকিং কৰে সাধাৰণতে বেল্ট নলগালে মই বেল্টডাল লগাই আছোঁ এইটো হৈছে নিমাতী ৰোড কিমান সুন্দৰ ৰাস্তা বহুত ভাল লাগিছে আহি পেলাই আমি গৈ আছোঁ আপোনালোককো লগতে ৰাখিছোঁ থাকক ছানছেট দেখুৱামেই আপোনালোকক আজি ছানছেট দেখুৱামেই আজি আপোনালোকক কিমান যি হ'লেও যদি বেলিটো লুকাইও যায় তাৰমানে আমি উলিয়াই আনিম পেলাই আকৌ সোমোৱাম আপোনালোকে চাই থাকক এয়া পাইছোঁ আমি নিমাতী ঘাট এইখিনিলৈকে ৰাস্তাটো বহুত সুন্দৰকৈ বনালে এইখিনি আগৰ ৰাস্তাটোৱে হৈ আছে বহুত মূৰত আহিছোঁ ৱেলকাম টু অফলামুখ ঘাট এইটোক অফলামুখ ঘাট বুলি কোৱা হয় আহি অলমষ্ট আমি পালোহি আৰু ন এইটো অফলামুখ ঘাটৰ ফেৰী ছাৰ্ভিচটোত এবাৰ দেখুৱাই দিবলৈ মই পাপুক অনুৰোধ জনালোঁ হয় মানুহ উভতিছে আৰু আমি গৈ আছোঁ আমি পালোহি নিমাতী ঘাট
যিহেতু জুলাই মাহ আৰু দেখুৱাই আছে বহুত মানুহ আহিছে, বহুত মানুহ আছে ইয়াতে ফটো তুলিছে। এইখিনি এখন পিছফালে ব্ৰহ্মপুত্ৰ, যোনে যোনে নিমাতী ঘাটলৈ আহিছে তেওঁলোকেতো জানেই। আৰু নিমাতী ঘাটত আজিকালি ৰেষ্টুৰেণ্টো আছে। এইখন এখন ৰেষ্টুৰেণ্ট, এইখন MKS ৰেষ্টুৰেণ্ট বুলি কয়। এইফালে পাপুৱে ব্লগ আৰম্ভ কৰিছে আৰু ব্লগ বনাই আছে। আৰু মেইন কথাটো হ'ল আমি যিহেতু আপোনালোকক মই প্ৰথমতে আৰম্ভণিতে কৈছিলোঁ যে আমি সূৰ্য অস্ত যোৱাটো চাবলৈ গৈ আছোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ আজি আপোনালোকক আচলতে সূৰ্য অস্ত যোৱাটো দেখুৱাব নোৱাৰিম, কাৰণ আমাৰ অলপ দেৰি হৈ গ'ল। বাটত আহোঁতেও অলপমান দেৰি হ'ল, আচলতে ওলাই আহোঁতেও দেৰি হ'ল, সেইখিনিৰ কাৰণে। কিন্তু অলম'ষ্ট আমি পাইছিলোঁহি। অকণমান আৰু 5 বা 10 মিনিটৰ আগত যদি আহি গ'লোহেঁতেন তেনেহ'লে সোনকালে অস্ত যোৱাটো ময়ো আপোনালোকক দেখুৱাব পাৰিলোঁহেঁতেন, ময়ো উপভোগ কৰিব পাৰিলোঁহেঁতেন, আপোনালোকে মোৰ লগত উপভোগ কৰিব পাৰিলেহেঁতেন। তথাপিতো মানুহ আছে, ভাল লাগিছে পৰিৱেশটো। আপোনালোকক দেখুৱাই আছোঁ অলপমান আগলৈ গৈ পেলাই। এটা অফলামুখ ঘাটটোতো আপোনালোকক দেখুৱালোঁ, এতিয়া আৰু আগতে গৈ আছোঁ যোনটো মেইন যোনটো ঘাট ৰোপেক্স সঞ্জয়ৰ পৰা চলে, আহক চাওঁগৈ। আৰু এইটো হ'ল কমলাবাৰী ঘাট। কমলাবাৰী ঘাট, ৱেলকাম টু কমলাবাৰী ঘাট। আজি আমি সূৰ্য অস্ত যোৱাটো যিহেতু দেখিবলৈ নাপালোঁ, পুনৰ এদিন আহিম আৰু আপোনালোকক দেখুৱাম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক, যাতে মই গম পাওঁ আপোনালোকে কিমানৰ চাবলৈ আগ্ৰহ আছে। সেইটোৱে কথা। তেনেহ'লে আজিলৈ সামৰোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।